হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। এতিয়া ৰেডি হৈ লৈছোঁ। আমি এইফালে যাওঁ মানে কেইদিনমান হ'ল, 5-6 দিনমান হৈ গ'ল। এঘৰত মানে আমাৰ মানুহ মৰিছে, তাতে খবৰ ল'ব যাওঁ। যিহেতু গাঁও সভাৰ হয়, খবৰ এটা ল'ব লাগিব ন, সেইকাৰণে। তাৰপিছত এদিন যোৱাৰ আগত মাক এইফালে দৰৱ খুৱাই লৈছোঁ। এপালি দৰৱ খালে, এইটো ছেকেণ্ড পালি হয়। আৰু এইফালে থৈ দিছোঁ কৰ্দৈ টেঙা। মানে কি হ'ল, মাক যে খাব মন গ'ল, তো আছিলে আগৰ অনা, সেয়া ওলাইছোঁ, চাইছোঁ বেয়াটো। মাক কৈছোঁ মই ফ্ৰেছ একে ছিঙি লৈ আহিম। আৰু আগতকৈ মানুহজনী বহুত সুস্থ হ'ল জানেনে, চাইছে। আগতো লাঠি লৈ খোজকাঢ়িছে, এতিয়া লাঠি নোলোৱাকৈ খোজকাঢ়িছে। যোৱাৰ আগত কি লাগে মাক এডোখৰতে যোগাৰ কৰি থৈ দিছোঁ, আৰু চাঙত কেইটামান বস্তু থৈ দিছোঁ, মোবাইলো দি থৈ যাম যিহেতু। তো এঘণ্টামান লাগে মানুহ ঘৰ গ'লে, হয় নাই। তাৰপিছত গধূলি আহি মাক আকৌ এইফালে আজি বোলে সান্দহ খাব মন গ'ল, তো তাৰে উখোৱা চাউল আছিলে, ভাজি আছোঁ। ইয়াৰ লগতো কিবা কিবি মিক্স কৰিম। আকৌ আমাৰ উখোৱা চাউলটো এইটো ভাজি থকাটো কি বুলি কয় জানে নাই, ভুঞ্জা। মায়ে আকৌ এইফালে এমুঠি লৈ লৈছে, লাহে লাহে চোবাই আছে। এইফালে বেটাকো গাখীৰ লগত দি দিছোঁ। বেটাই কোনোদিন গাখীৰ লগত খোৱা নাই, মায়ে ক'লে দি দেচোন খাব নেকি বুলি। তাৰপিছত গাখীৰ লগত দিছোঁ, ধুনীয়াকৈ খাইছে। আৰু এনেকুৱা খাই এইটোৱে খাইছে। আৰু এতিয়া ভাত নাখায় যিহেতু, গম পাইছোঁ, কাৰণ শেষ হৈছে আৰু মুঠি লৈ খায়ে আছে। তাৰপিছত মাও অলপ খাই আছে। মই যে এতিয়া যিমান পাৰিছোঁ ল'ৰাক যে অলপ মানে ঘৰুৱা বস্তু খোৱা, যেনেকৈ সান্দহটো আপোনালোকক দেখুৱাই থাকোঁ মাজে মাজে। আৰু যিমান পাৰে বিস্কুটৰ পৰা আঁতৰাই মানে এইখিনি বস্তুকে দি থাকোঁ। চিৰা ভজা, কেতিয়াবা চিৰা অকণমান তিয়াই দিওঁ। চিৰা আকৌ পোহা খাইহে ভাল পায় ল'ৰাই, গম পাইছেনে। তাৰপিছত এইখিনি দেখিছেনে, অকণমান বাদাম আছিলে, এইখিনি দিলোঁ, অখৰোট আছিলোঁ, অকণমান বুট, এনেকৈ এমুঠি সকলো দি পিনে ভাজি ল'লোঁ। মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ হ'ব, বাই বাই এভৰিৱান।